কাৰণে আপোনাক ধন্যবাদ জনাইছো মই সিম্পল সৰকাৰ ওচৰত যাবলৈ খুজিছো যে যুৱ প্ৰতিনিধি হিচাপত আপোনালোকে ক'লে যে আসলতে কোনবোৰ কথা আপোনালোকক আমুৱাইছে আসলতে অসমৰ ৰাজনীতিত যিবোৰ কথা হ'ব লাগিছিল সেইবোৰ হোৱা নাই আসলতে সামগ্ৰীৰ যি ঘটনা ঘটিছে তাৰ কাৰণে আপোনালোকে দুখ পাইছে নিন্দা কৰিছে দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছে কিন্তু যুৱ প্ৰজন্ম হিচাপত 2026ত নিৰ্বাচন আহি আছে তেনে সময়ত আপোনালোকে কেনেকুৱা স্থিতি বা কেনেকুৱা হলে সুখী হ'ব ৰাজনৈতিক দলবোৰৰ ঘটনাৰ প্ৰভাৱ কিমানটো সফল হ'ল এই নিৰ্বাচনৰ ক্ষেত্ৰতে আমি তাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ দেখা পালোঁ আমি যিহেতু আমি আগন্তুক দিনত নিৰ্বাচন যেতিয়া আহিব তেতিয়া সেই নিৰ্বাচনত আমি প্ৰত্যেকগৰাকী সচেতন নাগৰিক হিচাপে আমি নিজকে আমি দায়বদ্ধতাৰে আমি তেওঁলোকক চিনি পাব লাগিব এতিয়া আমি যদি যাওঁ চামগুৰি সমষ্টিৰ চামগুৰি যি বিধানসভা সমষ্টিৰ ক্ষেত্ৰতে যাওঁ যদি বিৰোধী যিমানখিনি সবল হ'ব লাগিছিল শাসন এখন চৰকাৰী বিজেপি চৰকাৰৰ ওপৰত কিন্তু সেই বিৰোধী যি দক্ষ হ'ব লাগিছিল যি সক্ৰিয় হ'ব লাগিছিল সেই ক্ষেত্ৰত কিন্তু তেওঁলোক বিফল হ'ল কাৰণ আৰু সেই সময়ত যদি আমি যদি এতিয়া দৃষ্টি নিক্ষেপ কৰি যদি চাওঁ ৰকিবুল হুছেইনে 23 বছৰ মই যিহেতু সৰুৰ পৰাই তেখেতক দেখি আহিছোঁ সেই 23 বছৰ তেখেতে কাৰ্যকাল কৰি তেখেতে সেই সমষ্টিত এজন দক্ষ নেতা তেখেতে উলিয়াই ল'ব নোৱাৰিলেনে আৰু তেনে ক্ষেত্ৰত তেখেতে নিজৰ পৰিয়াল কেন্দ্ৰিক এটা ৰাজনীতিক প্ৰতিফলন আমাৰ সমাজলৈ ঠেলি দিছে ইয়াৰ ক্ষেত্ৰত এখন সুস্থ সবল যদি আমি সমাজতন্ত্ৰ এখন গণতন্ত্ৰ যদি আমি থিয় হৈ আমি থাকিবলৈ চাওঁ কিন্তু আমি তাৰ এখন নিকা প্ৰতিবিম্ব আমি কেতিয়াও দেখিবলৈ পোৱা নাই আমি এখন বেমানি ইতিহাসৰ কথা আমি বেমানি ইতিহাসৰ দখলৰ কথা আমি পিছাই লুটিয়াই আমি নৱপ্ৰজন্মই দেখি আহিছোঁ কিন্তু এইখিনিতে আমি এই এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত কিন্তু আমি পংগু হৈ থাকিলে নহ'ব আমি এগৰাকী সচেতন নাগৰিক হৈ থাকিব লাগিব আৰু তাৰ কাৰণে আমি দায়বদ্ধতা হৈ থাকিব লাগিব আমি যদি এতিয়া যদি চাওঁ ৰাজপথত আমি মূল্যবোধক লৈ আমি প্ৰতিবাদ কৰোঁ কিন্তু সেই মূল্যবোধক লৈ প্ৰতিবাদ কৰোঁ হয় কিন্তু সেই শাসন আৰু আমি তাৰপিছতে আমাৰ এই নৱপ্ৰজন্মই কিন্তু তাৰে এচাম নৱপ্ৰজন্মই গৈ পিনি সেইখন চৰকাৰতে ভোট দিয়ে আৰু সেইখন চৰকাৰে ভোট দি আকৌ তেওঁলোককেই প্ৰতিবাদ কৰে আচলতে এয়া হৈছে আমাৰ চূড়ান্ত মূৰ্খামি হয় আৰু তেনে ক্ষেত্ৰত যদি আমি বিৰোধী ঐক্য মঞ্চই যদি আমি একলগ হৈ যদি আমি সেই ক্ষেত্ৰত যদি আমি যি হিটলাৰ শাসন ব্যৱস্থা যদি আমি মখিমূৰ কৰিব চেষ্টা কৰোঁ তেতিয়া কিন্তু আমাৰ এনেধৰণৰ সমস্যা নহয় আৰু আগন্তুক দিনত আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত আৰু প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই কিন্তু সচেতনতা আৰু দায়বদ্ধতাৰে ভোট সাব্যস্ত কৰি তেওঁলোকে এক নতুনত্ব আহ্বান দি তেওঁলোকে এখন সুস্থ সবল গণতন্ত্ৰৰ ক্ষেত্ৰত কিন্তু এজন সুস্থ সবল প্ৰতিনিধি তেওঁলোকে আগবঢ়াই অনাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰয়োজন আছে নিশ্চয় মনে কিবা এটা ক'ব লগাই দিছে তাতে দক্ষ কেনেকৈ হ'ব সামগ্ৰী এটা কথা সংখ্যালঘুসকলক টাৰ্গেট কৰি লয় কাৰণ সংখ্যালঘুসকল কি নিৰক্ষৰ লোক নেকি আৰু এই সংখ্যালঘুসকলক যেতিয়া নেকি অবৈধ মাটি কেলেংকাৰীৰ ক্ষেত্ৰত যেতিয়া উচ্ছেদ অভিযান চলায় তেতিয়া কিন্তু সেই চৰকাৰী পক্ষৰ মানুহসকল ক'ত যায় যি আমাৰ শিক্ষাৰ কথা কোৱা হৈছে যি আমাৰ উন্নয়নৰ কথা দেশৰ উন্নয়নৰ কথা কোৱা হৈছে যি আমাৰ নদী বান্ধৰ কথা কৈছে কিন্তু সেই আমাৰ কাৰ্যকৰী হৈছে জানো কিন্তু ভোটৰ টাৰ্গেট হিচাপে তেওঁলোকে কিয় সংখ্যালঘুসকলক আজি প্ৰজন্মই আজিৰ নেতাসকলে টাৰ্গেট কৰি ল'ব লগা হৈছে এয়া হৈছে ৰাজনৈতিক তেওঁলোকৰ লালসা আৰু এয়া হৈছে তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ প্ৰাপ্তি আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ এইখন ৰাজ্যত কেনেধৰণৰ উন্নয়নৰ কথা হ'ব যি আমাৰ উন্নয়নৰ কথা আমি গঠনমূলক সমালোচনা আমি আলোচনা কৰিব লাগিছিল আৰু তেনেকুৱা ক্ষেত্ৰত আমি যদি এটা নিৰপেক্ষতা অৱলম্বন কৰি যদি আমি এটা একগোট হিচাপে আমি যদি এক পক্ষক আমি যদি টাৰ্গেট কৰি যদি আমি ৰাজনৈতিক যিটো আমি পৰ্যালোচনা কৰোঁ এয়া হৈছে আমাৰ গণতন্ত্ৰ সুস্থিৰ গণতন্ত্ৰ ইয়াৰ লক্ষণ নহয় এটা কথা মই উপস্থাপন কৰিব বিচাৰিম মই মানে লগতে আৰু